বন্ধুসকল, আজি আমি আলোচনা কৰিম লসাগু আৰু গসাগু। এতিয়া চাওক, আমাৰ যিমান কেইটা আপোনালোকে ভিডিঅ' পাব আমাৰ ইউটিউব চেনেলত, প্ৰত্যেকটা ভিডিঅ' ইন ডিটেইলছ পাব। প্ৰত্যেকটা ভিডিঅ'ই যিমান গড়লৈ যোৱা যায় একেবাৰে পুংখানুপুংখভাৱে আমি আলোচনা কৰিম, যাতে আপোনালোকৰ বুজাত কোনো অসুবিধা নহয়। আজিৰ চেপ্টাৰ আমি আলোচনা কৰিম কি লসাগু আৰু গসাগু। চাওক, প্ৰথমে আমি লসাগু গসাগুৰ প্ৰথম যিবিলাক বস্তু সেইবিলাক জানিব লাগিব। সেইবিলাক কি? গণিতক জানিব লাগিব। গণিতক কি? আপোনালোকে সকলোৱে নিশ্চয় চতুৰ্থ শ্ৰেণী, পঞ্চম শ্ৰেণী এইবিলাকত আপোনালোকে পুৰণা নিয়মতা পঢ়িছে, নিশ্চয় পঢ়িছে। সেইবিলাকৰ লগত জড়িত হৈছে কি আমাৰ গণিত। গণিতক কি এইটো আপোনালোকে জানিলে। এতিয়া ধৰক আপোনাক কোনোবাই সুধিলে 5 এক গুণ 5ৰ গণিতক কিমান, 5ৰ গণিতক কিমান, তেতিয়াহ'লে আপুনি প্ৰথমে মনত পেলাওক 5ৰ যে আপোনাৰ ভাগ আছিল 5 এক গুণ 5, 5 2 গুণ 10, 5 3 গুণ 15, এনেকৈ যিমানবিলাক আছে তাৰ উপৰিও 5 10 গুণ 50, কিন্তু ইয়াতে সীমিত নহয়। গণিত বুলি ক'লে ইয়াৰ উপৰিও 5 1 গুণ কিমান 55, 5 12 গুণ 60, সেই যিমানবিলাক 5ৰ লগত পূৰণ কৰি যাব সেই আটাইবিলাকে যে ওলাব সেইবিলাক হৈছে কি গণিতক। চাওক, এতিয়া আমি বৰ্ডলৈ আলোচনা কৰিম। 5 পূৰণ 1 5, 5 পূৰণ 2 10, 5 পূৰণ 3 15, এনেকৈ এই বস্তুটোৰ গণিত হৈছে এইটো এনেকৈ কিমান আহিব কওকচোন। 5 3 গুণ 15, 5 4 গুণ কিমান আহিব 20, 5 5 গুণ 25, 5 6 গুণ 30, 5 7 গুণ 35, 5 8 গুণ 40, 5 9 গুণ 45, 5 10 গুণ 50। এইখিনিতে সীমিত নহয় কিন্তু 5 11 গুণ 55 55, এনেকৈ 5ৰ লগত যদি আপোনাৰ 20,000 পূৰণ কৰে তথাপি যিটো ওলাব সেইটো কিহৰ গণিত হ'ব? 5ৰ গণিত হ'ব। কিমান হ'ব এইটোৰ লগত এইটো পূৰণ কৰি কওকচোন, শ্বৰ্টকাট কওকচোন কিমান? এইয়া শ্বৰ্টকাট বুদ্ধি কি 5 2 গুণ 10, তাৰপিছত কেইটা গুণ আছে 1 2 3 4টা, তাৰমানে 1 লাখ। 1 লাখ তেতিয়াহ'লে কাৰ গণিত হ'ল? 5ৰ গণিত হ'ল, হয়নে? এনেকৈ চাওক, যিমানবিলাক সংখ্যাৰ শেষত 0 আৰু কি আছে 5 আছে, এই আটাইবিলাক কি হ'ব আপোনাৰ 5ৰ গণিত। এইটো কথা মনত ৰাখিব। যিমানবিলাক সংখ্যাৰ শেষত কি আছে 0 আৰু 5 আছে, এই আটাইবিলাক কি হ'ব 5ৰ গণিত হ'ব, মনত ৰাখিব। তাৰপিছত চাওক, এতিয়া 6ৰ গণিতক কি হ'ব? 6ৰ গণিতক কি হ'ব কওকচোন? 6ৰ গণিত হ'ব 6ৰ গণিতক কি হ'ব? 6 1 গুণ 6, 6 2 গুণ 12, 6 3 গুণ 18, 6 4 গুণ 24। সেই সৰুকালৰ কাহিনীবিলাক মনত কৰকচোন, যেনেকৈ আমি নেওতা কৰিছিলোঁ এই তেনেকৈ 6 5 গুণ 30, 6 6 গুণ 36, এনেকৈ যিমান আপুনি পূৰণ কৰি যাব এই আটাইবিলাকে কি বুলি ক'ব? গণিতক। এতিয়া 12ৰ গণিতক কিমান? 12ৰ গণিতক 12 1 গুণ 12, 2 12 গুণ 24, 12 2 গুণ 24, 12 3 গুণ কিমান? এই এনেকৈ যিমানবিলাক সংখ্যা আহি যাব আপোনাৰ সেই আটাইবিলাকে কি হ'ব? গণিতক। কাৰ গণিতক? 12ৰ গণিতক, বা যিটো সংখ্যা আমি গুণ কৰি যাম সেই সংখ্যাটো কি হ'ব? গণিতক। এতিয়া আৰু এটা ইম্পৰ্টেণ্ট বস্তু সেইটোলৈ আমি আহি আছোঁ, সেইটো কি উৎপাদক। ইমানলৈ আমি কি আলোচনা কৰিলোঁ? গণিতক। ইয়াৰ পিছত আমি কি আলোচনা কৰিম? উৎপাদক। চোৱা, বন্ধুসকল, এতিয়া আমি কি আলোচনা কৰিম? উৎপাদক। চাওক, উৎপাদক মানে কি? ফেক্টৰ। এতিয়া উৎপাদক কি? চাওক, ফেক্টৰ এইটো ইংৰাজীত কৈছোঁ। উৎপাদক কি? এইটো চাওক কেনেকৈ ওলাই। উৎপাদক হৈছে কি? মেচিন।
মেচিন এটা কি এইটো মই আমাৰ ভাষাত বুজাই দিছোঁ ধান আমি কি কৰোঁ ধান আমি পথাৰৰ পৰা কাটি আনোঁ কাটি অনাৰ পিছত কি কৰোঁ আমি শুকোৱাৰ পিছত কি কৰোঁ এটা মেচিনত দিওঁ না নাই মেচিনত দিয়াৰ পিছত ধান মেচিনত দিয়াৰ পিছত কি ওলায় তুঁহ ওলায় তাৰপিছত চাউল ওলায় আৰু এক্সট্ৰাকৈ কিবা কিবি ওলায় গতিকে এই আটাইবিলাক যিবিলাক ওলায় আমাৰ ধানৰ পৰা সেইটো হৈছে ধানৰ কি হয় উৎপাদক এটা সাধাৰণ আমাৰ ভাষাত কৈছোঁ এতিয়া আমি গণিতৰ ভাষাত ক'ম আহক চাওক 12 যিকোনো এটা সংখ্যা লওক না আপুনি আমি মই 12 লৈছোঁ এতিয়া কি আছে 12 12ক আপুনি ভাঙকচোন কেনেকৈ ভাঙিব পাৰি 12 1 12 গুণ 12 তাৰপিছত 2 6 গুণ 12 হয়নে তাৰপিছত 3 4 গুণ 12 তাৰপিছত এই বস্তুখিনি আকৌ ওলটাই ক'ব পাৰি 4 3 গুণ 12 6 2 গুণ 12 12 1 গুণ 12 গতিকে আৰু বাকীবিলাক লেখা কোনো প্ৰয়োজন নাই গতিকে এই 12টোক আমি ভাঙি ভাঙি কি পালোঁ 1 2 3 4 6 12 গতিকে এই 12ৰ উৎপাদক কি হ'ব এইকেইটা যিবিলাক আমি এটা সংখ্যাক ভাঙি ভাঙি যিবিলাক আমি পাওঁ সেইবিলাক কি উৎপাদক 12ৰ উৎপাদক এইটো আপুনি নিজে কৰক এতিয়া 15 15ৰ উৎপাদক কি কি এটা কৰকচোন মই দেখাই দিছোঁ চাই লওক 1 into 15 তাৰপিছত 2 যাবনে 15 হৰণ যাবনে 2 ৰে কি 15 হৰণ যাব নাযায় যাব দিয়ক কিন্তু এইটো দশমিকত আহিব দশমিক হ'লে নহ'ব ডাইৰেক্টলি যাব লাগিব 2 ৰে 15 হ'লে 7.5 হ'ব সেইটো নহয় 2 ৰে 15ক ডাইৰেক্টলি হৰণ নাযায় গতিকে সেইটো বাদ এতিয়া 3 ৰে 3 পূৰণ 5 3 5 গুণ 15 4 ৰে যাবনে নাযায় 5 ৰে যাব কিমান বাৰ 3 বাৰ গতিকে এইটো আহি গ'ল তাৰপিছত আৰু বাকীবিলাক আৰু যাব নেকি চাওকচোন 6 7 8 9 10 11 12 13 14 15 বাকী আন কোনো এটা সংখ্যাৰে নাযায় আকৌ লাষ্টত গৈ যাব কি 15 into 1 15 হ'ব গতিকে 15ৰ উৎপাদক কি হ'ব উৎপাদক হ'ব গৈ আপোনাৰ 1 3 5 15 গতিকে 15ৰ 15ৰ উৎপাদক কি 1 3 5 15 এটা কথা মনত ৰাখিব যিমানবিলাক সংখ্যা আছে আটাইবিলাক সংখ্যাৰে 1 উৎপাদক হ'ব আৰু এটা কি সেই সংখ্যাটো নিজেই সেই সংখ্যাটো উৎপাদক হ'ব আৰু এটা ইম্পৰ্টেণ্ট কথা যিবিলাক মৌলিক সংখ্যা কাক কয় যিবিলাক সংখ্যা মাত্ৰ 1 আৰু সেই সংখ্যাটোৱে উৎপাদক সেইটো হৈছে মৌলিক সংখ্যা উৎপাদকৰ এটা কথা তাৰ লগত আৰু এটা কথা কৈ দিলে কি মৌলিক সংখ্যাটো কি মৌলিক সংখ্যা কি যিবিলাকৰ মাত্ৰ 1 আৰু সেই সংখ্যাটো নিজেই এটা উৎপাদক সেইবিলাক মৌলিক সংখ্যা এটা উদাহৰণ দিছে এইটো মনত ৰাখিব জাষ্ট সাইডত মই কৈ দিছোঁ 3 ভাঙচোন 3 উৎপাদক কি হয় সেইটো আমি ওলাম এতিয়া 3 আমি ভাঙিব পাৰি 1 into 3 ইয়াৰ বাহিৰে চাওকচোন 2 ৰে হৰণ যাব নেকি 3 নাযায় অকল 3 ৰে যাব একেই কথা হ'ব লাষ্টত গৈ 3 into 1 equal একেই হ'ল বস্তু দুইটা একে হ'ল না গতিকে 3 উৎপাদক কি হ'ল 1 আৰু 3 গতিকে 3 উৎপাদক কি হ'ল 1 আৰু 3 তাৰ 1 আৰু সেই সংখ্যাটো নিজেই গতিকে আমি কি ক'ব পাৰি এটা মৌলিক সংখ্যা 5 কি হ'ব 1 into 5 5 into 1 7 সেম এনেকৈ মৌলিক সংখ্যা বহুত কেইটা আছে সেই বিষয়ে আমি বেলেগ এটা ভিডিঅ'ত আলোচনা কৰিম এতিয়া আমি আলোচনা কৰি আছোঁ কি উৎপাদক কি এতিয়া ডাঙৰ সংখ্যাবিলাক এটা ভাবি লওঁ তাৰ উৎপাদক আমি কেনেকৈ ওলাব পাৰি চাওক ডাঙৰ সংখ্যা এটাৰ উৎপাদক কি হ'ব চাই লওক এতিয়া কিমান ল'ম ধৰক 36 36ৰ উৎপাদক আমি কেনেকৈ উলিয়াম এইটো আপোনালোকে চাই লওক 36 আমি কেনেকৈ ভাঙিব পাৰি প্ৰথমতে 1 2
36 আমি কেনে ভাঙব পাৰি 1 into 36 36 আমি কেনে পাৰি 1 into 36 এটা 2 ৰে নিশ্চয় হৰণ যাব 36 কিমান বাৰ যাব চাও 2 into 36 কিমান বাৰ যাব ভাবি লওক ইফালে হৰণ কৰি লওক 18 বাৰ যাব 36 2 ৰ হৰণ 2 1 গুণ 2 তাৰপিছত 1 ষোল্ল 2 8 গুণ 16 কিমান বাৰ গ'ল 2 18 গুণ 37 গতিকে 18 বাৰ যাব এনেকে 3 ৰ যাব হৰণ 3 ৰ যাব কিমান বাৰ 3 বাৰ গুণ কিমান হয় 4 ৰ যাব 4 ৰ গুণ 37 5 ৰে যাব নে 5 ৰে নাযায় শেষত 5 আছে জানো নাই 5 শূন্য বা 0 বা 5 থাকিলে 5 ৰ হৰণ যায় এটো মনত ৰাখিব 6 ৰে যাব 6 পূৰণ 6 37 এবাৰ বাকি আৰু চাওক লাষ্টত গৈ এইবিলাকে ওলাব এনেকে 37 ৰ উৎপাদক কি কি ওলাল 1 2 3 4 6 9 12 18 36 গতিকে 36 ৰ উৎপাদক কি কি 1 2 3 4 6 9 12 18 আৰু 36 কিমান ডল আছে চাওক 1 2 3 4 5 6 7 8 9 এই নটা কি হৈছে কাৰ উৎপাদক হয় এই 36 ৰ উৎপাদক কিমান এই কিটা বুজি পালে না প্ৰথমতে আমি কি আলোচনা কৰিলো গণিতক তাৰপিছত কি আলোচনা কৰিছো উৎপাদক গণিতক আৰু উৎপাদক বস্তুটো আৰু এবাৰ চাই লওক মই মুখমে কৈ দিছো গণিতক হৈছে কি গুণ কৰি গৈ পূৰণ কৰি গৈ যিবিলাক আমি পাওঁ আকৌ উৎপাদক কি ভাঙি দিলে আমি যিবিলাক পাওঁ এতিয়া শৰ্টকাট আপোনাক মুখমুখি প্ৰশ্ন দিছো চাওক 6 ৰ উৎপাদক কি কি 6 ৰ উৎপাদক কি কি হ'ব 6 ৰ উৎপাদক 6 ভাঙিলে আমি কি পাম 1 into 6 2 into 3 এইটা গতে 1 2 3 6 এইটা আছে কি 6 ৰ উৎপাদক আকৌ 6 ৰ গণিতক কি 6 1 গুণ 6 6 2 গুণ 12 6 3 গুণ 18 6 4 গুণ 24 6 5 গুণ 30 এনেকে যিমান আপুনি গুণ কৰি গৈ থাকিব সিমান কিয় গণিতক এতে এটা কথা আৰু এটা ইম্পৰ্টেন্ট কথা কোনো এটা সংখ্যাৰ উৎপাদক সীমিত কোনো এটা সংখ্যাৰ উৎপাদক নিৰ্দিষ্ট কোনো এটা সংখ্যাৰ উৎপাদক যিকিটা আছে সেইকিটাই থাকিব তাৰ মানে নিৰ্দিষ্ট সংখ্যক কিন্তু গণিতক কোৱাৰ লগে লগে আপুনি গয়ে থাকক অসীম গতিকে এইটো এটা ইম্পৰ্টেন্ট ফেক্ট কি উৎপাদক সদায় নিৰ্দিষ্ট কোনো এটা সংখ্যাৰ উৎপাদক নিৰ্দিষ্ট সংখ্যক থাকিব কিন্তু গণিতক আপুনি যিমান গয়ে থাকিব শেষ নাই তাৰ মানে উৎপাদকৰ শেষ আছে বা কিমান আছে এইটো জানিব পাৰে গণিতক অসীম হৈছে না এতিয়া আমি আলোচনা কৰিম ইয়াৰ পৰৱৰ্তী লসাগু আৰু গসাগু